নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোক সকলোকে আমাৰ অন্য এটি নতুন ভিডিঅ'লৈ। প্ৰতিগৰাকী DLED কেণ্ডিডেট যিসকলে এইবাৰ DLED পেট এক্সামত অৱতীৰ্ণ হৈছিল, প্ৰতিগৰাকী কেণ্ডিডেটৰ মনত এইবাৰ DLED এণ্ট্ৰেন্স এক্সামৰ ফলাফলসমূহ কেতিয়া ঘোষণা কৰা হ'ব, তেওঁলোকে কিমান নম্বৰ পাব বা তেওঁলোকে ৰেংক পাবনে নাই আদি প্ৰশ্নসমূহৰ উদয় হৈ আছে। গতিকে আজিৰ এই ভিডিঅ'টোত আমি হৈ যোৱা DLED পেট এক্সামৰ ফলাফলসমূহ কেতিয়া ঘোষণা কৰা হ'ব, লগতে এইবাৰৰ DLED পেট এক্সামৰ কাট অফ মাৰ্কছ কিমান হ'ব তাৰ বিষয়ে আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাপৰ বুলি আশা ৰাখিলোঁ। তেন্তে আহক আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আপোনালোকৰ এই DLED এণ্ট্ৰেন্স এক্সামটো অনুষ্ঠিত হৈছিল যোৱা 29 মে তাৰিখে। আৰু যিসকলে এই পৰীক্ষাটোত অৱতীৰ্ণ হৈছিল তেওঁলোকৰ বাবে অফিচিয়েলি এটা সম্ভাৱ্য ৰিজাল্টৰ ডেট দিয়া হৈছিল। আৰু সেই তাৰিখটো হৈছে আপোনালোকৰ 24 জুন 2022, অৰ্থাৎ অহাকালিলৈ আপোনালোকৰ এই DLED এণ্ট্ৰেন্স এক্সামৰ ফলাফলসমূহ ঘোষণা কৰিবও পাৰে। আৰু যদিহে অহাকালিলৈ আপোনালোকৰ এই ফলাফলসমূহ ঘোষণা কৰা নহয়, তেন্তে তাৰ 2-3 দিনৰ পিছতে আপোনালোকৰ এই ফলাফলসমূহ ঘোষণা কৰা হ'ব। কিয়নো SCERT অফিচিয়েল ৱেবছাইটত দিয়া হৈছে যে আপোনালোকৰ এই ফলাফলসমূহ জুন মাহৰ শেষৰ সপ্তাহলৈকে দিয়া হ'ব। তো ইয়াৰ বাবে আপোনালোকে SCERT অফিচিয়েল ৱেবছাইটটো ভিজিট কৰিব লাগিব। আপোনালোকে scrtpet.in ৱেবছাইটটো ভিজিট কৰি আপোনালোকৰ ফলাফলসমূহ চেক কৰিব পাৰিব। আৰু যদিহে আপোনালোকে তেনেদৰে ৰিজাল্টসমূহ চেক কৰিব নোৱাৰে, তেন্তে মই মোৰ চেনেলৰ জৰিয়তেও আপোনালোকৰ বাবে কেনেদৰে ৰিজাল্ট আপোনালোকে চেক কৰিব তাৰ ওপৰত ভিডিঅ' আগবঢ়াই দিম। গতিকে আপোনালোকে যদিহে মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে, তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশ্যন অন কৰি ল'ব, যাতে আপডেটসমূহ আপোনালোকে সোনকালে লাভ কৰে। তো এতিয়া আহিছোঁ এই হৈ যোৱা DLED এক্সামৰ কাট অফসমূহৰ বিষয়ত, যিহেতু বহুতে ইয়াৰ বিষয়ে জানিব বিচাৰি আছে। সাধাৰণতে DLED এক্সামৰ কাট অফ মাৰ্কছসমূহ আপোনালোকৰ HSৰ মাৰ্কছ আৰু DLED পেট এক্সামত আপোনালোকে যিমান মাৰ্কছ পাব তাৰ লগত যোগ কৰিহে ফাইনেল মেৰিট লিষ্টখন উলিওৱা হয়। আৰু এই ফাইনেল মেৰিট লিষ্টত যাৰ নাম আহে তেওঁলোকেহে ছিট পোৱাটো নিশ্চিত হৈ থাকে। আপোনালোকক মই এটা উদাহৰণৰ সৈতে কথাটো বুজাব বিচাৰিছোঁ। যদিহে আপোনালোকে HSত 80% পায় আৰু আপোনালোকে এই DLEDৰ পেট এক্সামটোত যদি 50 নম্বৰ পায়, তেন্তে আপোনালোকৰ ফাইনেল মাৰ্কছটো আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী পাৰ্চেণ্টেজ আৰু এই DLED পেট এক্সামৰ আপোনালোকে যিমান নম্বৰ পাব তাৰ লগত যোগ কৰিহে দিয়া হ'ব। অৰ্থাৎ আপোনালোকৰ ফাইনেল মাৰ্কছটো হ'ব 80 লগত 50 যোগ কৰি আপোনালোকে যিমান পাব সিমানেই। গতিকে এনেকৈয়ে আচলতে ফাইনেল মেৰিট লিষ্টখন উলিওৱা হয়। আৰু যদিহে আমি ইয়াৰ কাট অফৰ বিষয়ে ক'ব যাওঁ, তেন্তে এইটো এটা দীঘলীয়া প্ৰচেছ, কিয়নো ইয়াত প্ৰত্যেকটো কেটেগৰী অৰ্থাৎ OBC, আনৰিজাৰ্ভ, SC, ST প্লেন, ST হিলছ আদিৰ বাবে কাট অফসমূহ বেলেগ বেলেগ হয়। লগতে ডিষ্ট্ৰিক্ট ৱাইজ কাট অফসমূহ বেলেগ বেলেগ হয়। কিছুমান ডিষ্ট্ৰিক্ট য'ত আপোনালোকৰ ছিটৰ সংখ্যা বেছি থাকে, তেনে ডিষ্ট্ৰিক্টত কাট অফসমূহ সাধাৰণতে কম হোৱা পৰিলক্ষিত হয়। আনহাতে যিবোৰ ডিষ্ট্ৰিক্টত আপোনালোকৰ ছিটসমূহ কমকৈ থাকে, তেনেবোৰ ডিষ্ট্ৰিক্টত আপোনালোকৰ কাট অফ বেছি যোৱা পৰিলক্ষিত হয়। তথাপিও মই এটা আইডিয়া কৰি আপোনালোকৰ বাবে এটা সম্ভাৱ্য কাট অফ আগবঢ়াইছোঁ। যেনে আনৰিজাৰ্ভৰ কাট অফ মাৰ্কছ হ'ব আপোনালোকৰ 115, OBCৰ কাট অফ মাৰ্কছ হ'ব 110, SCৰ কাট অফ মাৰ্কছ হ'ব 95 পৰা 100ৰ ভিতৰত, ST প্লেনৰ কাট অফ মাৰ্কছ হ'ব আপোনালোকৰ 100 আৰু ST হিলছৰ কাট অফ মাৰ্কছ হ'ব 85 পৰা 90ৰ ভিতৰত। মই আগতেই কৈছোঁ যে ডিষ্ট্ৰিক্ট ৱাইজ আপোনালোকৰ এই কাট অফ মাৰ্কছসমূহ সম্পূৰ্ণ বেলেগ বেলেগ হ'ব। গতিকে আপোনালোকে মই দিয়া মতেই কাট অফ মাৰ্কছ হ'ব বুলি ভাবি নল'ব। হয়তো এনেকৈ হ'ব পাৰে, কিন্তু প্ৰত্যেক ডিষ্ট্ৰিক্ট ৱাইজ কাট অফ মাৰ্কছ বেলেগ বেলেগ হোৱা পৰিলক্ষিত হয়। তো আজিলৈ ভিডিঅ'টোত ইমানেই আছিল। আৰু যদিহে কাইলৈ DLEDৰ ৰিজাল্ট ঘোষণা কৰা হয়, তেন্তে ৰিজাল্ট ঘোষণা কৰাৰ লগে লগে মই আপোনালোকৰ বাবে কেনেকৈ আপোনালোকে ৰিজাল্ট চেক কৰিব তাৰ ওপৰত ভিডিঅ' আগবঢ়াই দিম। গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু যদিহে আজিৰ ভিডিঅ'টো চাই ভাল লাগিলে, তেন্তে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্ট বক্সত আপোনালোকৰ প্ৰশ্ন আৰু মতামতসমূহ জনাব। আৰু পাৰিলে বন্ধুবৰ্গৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু আজিলৈ ভিডিঅ'টো ইমানেই। ধন্যবাদ।